পথৰুঘাট শ্বহীদৰ কেঁচা তেজেৰে লিখা এটি নাম। 1894 চনৰ 28 জানুৱাৰীৰ দিনটোত ব্ৰিটিছৰ দমন আৰু শোষণৰ প্ৰতিবাদ কৰিবলৈ আহি এই ঠাইতে ব্ৰিটিছ চিপাহীৰ গুলী বুকু পাতি কৰুণ মৃত্যুক সাৱটি লৈছিল হাতকুৰিকৈ কৃষকে। ঘূণীয়া হৈছিল অসংখ্যজন। তাৰে স্মৃতিত কাইলৈ হ'ব লগা কৃষক শ্বহীদ দিৱসৰ আয়োজন চলিছে দৰং জিলা প্ৰশাসনৰ অধীনত। হাতকুৰি কৃষক শ্বহীদৰ কবৰস্থান শ্বহীদ বাকৰিত আয়োজন চলিছে কৃষক শ্বহীদ দিৱসৰ এক অনুষ্টুপীয়া কাৰ্যসূচীৰ। বৰ্তমান সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ দায়িত্বত থকা কৃষক শ্বহীদ উদ্যানখন সমগ্ৰ বছৰটোৰ থাকে উন্মুক্ত হৈ। গৰু ছাগলীৰ বিচৰণথলী হৈ গোবৰ জাবৰেৰে দৃষ্টিকটু হৈ থকা ঠাইখিনি শ্বহীদ দিৱস আহিলেহে 2-3 দিনৰ বাবে সুদৃশ্য হৈ উঠে। দৰং জিলাবাসীৰ ক্ষোভ, জালিয়ানৱালাবাগৰ ঘটনাৰ সমতুল্য এই পথৰুঘাটে 125 বছৰ পিছতো আজিলৈকে নাপালে ৰাষ্ট্ৰীয় স্বীকৃতি। পৰ্যটনৰ ক্ষেত্ৰতো চৰকাৰৰ ফালৰ পৰা নাপালে কোনো গুৰুত্ব। উদ্যানখন চোৱা চিতাৰ বাবে বহুদিনীয়া দাবী সত্ত্বেও স্থায়ীভাৱে নিযুক্ত কৰা নহ'ল এজন কৰ্মচাৰীৰ। ঐতিহাসিক পথৰুঘাটতেই সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহি বুকু পাতি ল'বলগীয়া হৈছিল 140 জন হোজা কৃষকে। 123 বছৰ অতিক্ৰম কৰাৰ পিছত প্ৰথমবাৰৰ বাবে দৰং জিলা প্ৰশাসনৰ উদ্যোগত কৃষক শ্বহীদ দিৱসটো উদযাপন হৈছে, সেইটো আমি আদৰণি জনাইছোঁ। 2 নম্বৰ, পাথৰীঘাটত বিভিন্ন আঁচনি কৃষক শ্বহীদক শ্ৰদ্ধা জনাই বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে, সেইটো আমি আদৰণি জনাইছোঁ। কিন্তু সমান্তৰালভাৱে আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ, যি ঠাইত একেলগে 140 জন অমৰ শ্বহীদক কবৰস্থ কৰা হৈছিল, যিটো আমি গণকবৰ বুলি কওঁ, সেই বেতৰ জাৰণিটো আজি কিন্তু নিঃকিন হৈ গ'ল। য'ত আত্মা জড়িত হৈ আছে, য'ত শ্বহীদৰ স্বাক্ষৰ বহনকাৰী সেই গণকবৰটো কিন্তু আজি আপুনি চিন মুকাম নোহোৱা হৈ গ'ল। ঘোষণাতে আবদ্ধ হৈ থাকিল সংগ্ৰহালয় কাম। সামুখীয়া গতিত কৃষি প্ৰশিক্ষণ কেন্দ্ৰ। আমি পুনৰবাৰ চৰকাৰলৈ এই পবিত্ৰ স্থানৰ পৰা আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে প্ৰস্তাৱিত কাৰ্যসূচীসমূহ নিৰ্মীয়মান কৰি প্ৰকৃতাৰ্থত শ্বহীদক শ্ৰদ্ধা জনোৱাৰ ব্যৱস্থা কৰক। অৱশ্যে বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ তৎপৰতাত কিছু উন্নয়নমূলক কাম হাতত লোৱা হৈছে। এটি কৃষি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে দৰঙী কৃষ্টি উন্নয়নৰ বাবে এক সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে। ইফালে অহা কাইলৈ কৃষক শ্বহীদ দিৱস উদযাপনৰ বাবে প্ৰশাসনৰ ফালৰ পৰা আয়োজন চলিছে পূৰ্ণ গতিত।